নামনি অসমত প্ৰচণ্ড শিলাবৃষ্টি। বুধবাৰে কামৰূপ জিলাৰ নগৰপেৰা, পালাসত্তাৰী, জামলাই, বিদ্যানগৰ আদি বিভিন্ন অঞ্চলত বিধ্বংসী শিলাবৃষ্টিয়ে তছনছ কৰি গ'ল বহুতৰে ঘৰ দুৱাৰ। অঞ্চলটোৰ বিভিন্ন প্ৰান্তত দমে দমে জমা হ'ল শিলৰ থোপ। এই শিলাবৃষ্টিত ঘৰ দুৱাৰৰ ক্ষতিসাধন হোৱাৰ লগতে যান বাহন, ইৰি খেতি, বড়ো খেতিৰ বিস্তৰ ক্ষতিসাধন হয়। তদুপৰি এই শিলাবৃষ্টিৰ ফলত বহুতো লোক গুৰুতৰভাৱে আহত হয়। আনহাতে নগৰপেৰা, পাঞ্চৱতী, বৰপেটা চৰাঞ্চলতো এই শিলাবৃষ্টিৰ ফলত বহুতো পশুধন মৃত্যু হয়। এটা 40 বজাত নাইটৰ বিদ্যানগৰ, কল্যাণপুৰ, জামলাই, খামেৰী এলেকাত যি ধৰণে শিলাবৃষ্টি হৈছে, তবাত মানিছোঁ আজি মোৰ 50 বছৰ বয়সৰ ভিতৰত মই এনেকুৱা শিলাবৃষ্টি দেখা নাই। প্ৰতিটো শিলৰ ওজন প্ৰায় 600-700 গ্ৰামকৈ হ'ব। প্ৰতিটো ঘৰৰ মানুহৰ টিঙৰ ঘৰ পাত ভাঙি চুৰমাৰ এনেকুৱা হৈছে, চালনীৰে যেনিবা চালি লৈ গৈছে। এতিয়া আমাৰ এই এলেকাৰ মানুহখিনি কি অৱস্থাত ল'ৰা ছোৱালী থাকিব, তেওঁলোকে কি খাব? মই বিভাগীয় কৰ্তৃপক্ষ, আমাৰ গাঁওবুঢ়া আৰু লগতে ADC অফিচলৈ ফোন কৰিছিলোঁ। তেওঁলোকে হয়তো আমাৰ এলেকাত আহিব বুলি কৈছে। এতিয়া আমাৰ এলেকাৰ মানুহখিনি এই ল'ৰা ছোৱালী ক'ত থাকিব, কি খাব, তাৰ মানে ঠাট্টা পাত্তা নাই। এতিয়া মোৰ তৰফৰ পৰা আমাৰ এলেকাৰ মানুহৰ সংস্থাপৰ কাৰণে, আমাৰ এলেকাৰ মানুহৰ ল'ৰা ছোৱালীৰ জীৱিকাৰ কাৰণে এই ঘৰ দৰ্জা যে ভাঙি চুৰমাৰ হৈ গ'ল আজি ধুমুহা শিলাবৃষ্টিত, কেনেকৈ মানুহখিনি থাকিব? তালৈ মোৰ আহ্বান থাকিল, মোৰ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত মোৰ আহ্বান থাকিল, তেওঁলোকে অনতি পলমে, অতি শীঘ্ৰে তেওঁলোকৰ টানি মই অনুৰোধ জনাইছোঁ, অনতি পলমে তেওঁলোকে যিকোনো হালতো আমাৰ মানুহখিনিক, এই আমাৰ এলেকাৰ মানুহখিনিক কিবা এটা মানে সুস্থ পৰিৱেশ আনি দিলে। দুপৰীয়া ঠিক এটা 40 বজাত আমাৰ নাইটৰ বিদ্যানগৰ, জামলাই, কল্যাণপুৰ, খামেৰী অঞ্চলত যেনেকুৱা শিলাবৃষ্টি হ'ল, এই শিলাবৃষ্টি আমাৰ যিখিনি বয়স এইখিনিতো আমি দেখাই নাই, অথচ আমাৰ মুৰব্বীসকলেও তেনেকুৱা দেখা নাই বুলি কয়। একোটা শিলৰ ওজন 700-800 গ্ৰাম, প্ৰায় 1 কিলো এনেকুৱা পৰিছে, যাৰ ফলত ঘৰৰ টিনপাত, একেবাৰে কোনো এটা ঘৰৰো টিনপাত নাই। ঠিক চালনীৰ ছিদ্ৰ যেনেকুৱা হৈ আছে, মানুহখিনিৰ দুৰৱস্থা। এই ৰাতি যে ল'ৰা ছোৱালী লৈ মানুহখিনি ক'ত থাকিব, তাৰ এটা নিৰাপত্তাহীনতা হৈ পৰিছে ৰাইজ। গতিকে আমাৰ বিভাগীয় কৰ্তৃপক্ষ, ADC ছাৰ, গাঁওবুঢ়া যাতে ইয়াৰ এটা সুব্যৱস্থা কৰে, তাৰ কাৰণে আমি ৰাইজৰ তৰফৰ পৰা টানি অনুৰোধ জনালোঁ। খেতিপথাৰতো ক্ষতি হৈছে আৰু আমাৰ খেতিপথাৰৰ ধানখিনিতো একেবাৰে ভাঙি চুৰমাৰে কৰিলে। তাৰমানে ইমান ডাঙৰ শিল পৰাৰ পিছত, পাথৰ পৰাৰ পিছত খেতি বাতিৰ কোনো চিন চাপে নোহোৱা হৈ গৈছে।